খুৱাইছে মানে কোনোবাই মন্দিৰত বিয়া পাতিছে খাদ্য বা কি খুৱাইছে যি খুৱাইছে খুৱাইছে ধুনীয়াকৈ এফাল মাৰিছেও আকৌ কামত লাগি গৈছেও বম বম ভোলে বম ভোলে বম 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 ভোলে বম ভোলে বম বিয়া বামুণ নাকে ভাগে আহি বাহিৰত বহি আছে ভোলে বম ভোলে বম 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 ভোলে বম ভোলে বম 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 ভোলে বা বহুত দিন চুলি নাকাটিছে বম অ বাবা ভোলে বম অ বাবা ভোলে বম বম টোপনি ক্ষতি হৈ আছে আহকচোন দুটা খাওঁতকে বিয়াখন খাই আহিছে মোৰ চিনাকি বিয়া আছে মই নাখাওঁ বোপাই এইজন খাই বৈ আজৰি হৈ আছে কিবা কৈছা আপোনাৰ চুলি দাড়ি যে ইমান দীঘল হৈ গৈছে কাবালে খুঁটে খুঁটে চুলি দাড়ি দীঘল হৈ গৈছে ভগৱানক বিচাৰোঁতে বিচাৰোঁতে মোৰ এই অৱস্থা পইচা অঁ মাই ডগছ ভগৱানক বিচাৰিবলৈ মানে চুলি আৰু দাড়ি লম্বা হ'ব লাগিছে তুমি নুবুজিবা বাবা পিছত বুজাবচোন আচ্ছা আপোনাৰ ঘৰ ক'ত আছে এই গোটেই পৃথিৱীখনেই মোৰ ঘৰ চব চব ইয়াত যে যিমান ঘৰ আছে চব আপোনাৰ তেতিয়াহ'লে ইমান ধুনীয়া ধুনীয়া ঘৰ আছে আপুনি গছৰ তলত কিয় বহি আছে দুষ্ট ল'ৰা সৌ এপাই আচ্ছা আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে এই গোটেই পৃথিৱীখনৰ ল'ৰা ছোৱালীবোৰেই মোৰ ল'ৰা ছোৱালী চব চব ইয়াত যিমান মাইকী মানুহ আছে চব আপোনাৰ ঘৈণীয়েক আছে হেই দুষ্ট ল'ৰা আপুনিতো বেছি দুষ্ট আছে বিয়াখন খাই লৈ ভালাই কিয় মন মাৰি আছো মোক ক কমল ভাইটি কি টেনচন তোৰ মোক ক আপোনাক কৈ লাভ নাই কিয় নাই লাভ আৰে খাটনীয়া হয় এতিয়া চল্ভ কৰি আছো কি আছে মোক ক মোৰ মামা এটাৰ বিয়া আছে ইফালে ছাৰে যাব দিয়ে না নিদিয়ে বা ইফালে পাৰে ফোন মাৰি আছে হয় নেকি অঁ মামাই মানে বিয়া পাতিছে আচ্ছা তোৰ মাৰৰ মানে বিয়া হোৱা বেছি দিন হোৱা নাই এইটো আমাৰ সৰু মামা এক মিনিট এক ছেকেণ্ড আপুনি ছাৰক ফোন কৰিব মামাক ফোন কৰিম মই কৈ দিম যে কমল এতিয়া যাব নোৱাৰে হেল্ল' মামা তোৰ মামাৰ নাম ৰং নাম্বাৰ নেকি আপুনি মোৰ পৰা নাম্বাৰটো কেতিয়া ললিনো মামাৰ মই নললো ভাল কৰিলো কিয় জান কি কাৰণ তোৰ সহায় কৰা মোৰ মেণ্টেলিটিয়ে নাই অ ছাৰ ৰ'বচোন কি হ'লনো কওকচোন কিয় ঠেলিছ কিয় মই নিজে যাম ঠেলা নাই বাৰু তোৰ ইমান বিশ্বাস কৰো নিজৰ ভাইটি বুলি ভাবো অ জানো তই মোৰ পৰা কিয় কথা লুকুৱালি আপোনাৰ পৰা মই কেতিয়া কথা লুকালোনো আৰে তোক মই পাৰ্টি দি মই খুৱাইছো মই পাৰ্টি খুৱাইছো কিহৰ পাৰ্টি তই ভেচপাখন ললি মোক এবাৰ কিয় নকলি কোৱা ছাৰ এখন ভেচপাখন মোৰ নহয় ভাগি নিদিবি কাৰ ভেচপা ক এই পিটিছিল লিখা যে আমাৰ ভাইটি দা ভাইটিটো আকৌ দাদা কেনেকে আৰে মৰমতে ভাইটি বুলি মাতে কিন্তু মই তোক মৰমত ভাইটি বুলি ভাবো কমল অ জানো মোৰ নিজৰ ভাই ককা কোন নাই হয় নাই ক হয় তোৰ মোৰ লগত এটা মঙহৰ সম্পৰ্ক আছে এই মঙহৰ নহয় তেজৰ যিটো তই ঠাকুৰীয়া মই খাটনীয়া তেজৰ সম্পৰ্ক কেনেকে অতি থাকিম মঙহৰে দিয়ক আৰু কি নচেছ কি তই ককাইটোৰ সন্মুখত এনেকে ভেজপাত বহিছ যে ডিউটি মৰা টাইম নে চুবতি মৰা টাইম ভাইটি আপোনাৰ ভাইটি মোৰ নহয় সৰু ভাইটি নহয় আপোনাৰ মোৰ ভাইটি নহয় মোৰ ভাইটি আজি চাৰে দিনতে মাল খাই আহিছে যে কোনে আজি আবেলি মৰম দিলেহি তুলি অ কোনে আজি আবেলি মৰম দিলে হে তুলে টেনেনেং এই বেলুনে ৰঙা বেলুনে কেকেটা এই ক'ৰ পৰা আহিলে জাষ্ট কণী ফুটি ওলাই আহিছো বোলে আগলতি কলপাত হালে কি জালে দিনতে আপুনি এসোপা ক'ত নোখালে বোলে তুলসী তলে মৃগ পহু চৰে বোলে ঘনী নথকা ঘৰত দিনতে চলে কি দিছে কেকেটা কিন্তু আপুনি কিয় খালে ফিলিংছ মানুহৰ জীৱনটো কেদিন হয় নে ক দুদিনীয়া জীৱন সেইকাৰণে মই তোক কৈছো যেদিন আছ ফূৰ্তিত থাকিব এই ভতিজা 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 কোন ভতিজা তই মোৰ ভতিজা মই আপোনাৰ কেনেকে ভতিজা তোক খোৱা ঘৰ ক'ত বাদলগাঁও ডিষ্ট্ৰিক্ট কি নগাঁও দাদা ঘৰ ক'ত অ পাথৰিত সেইটো মিলাইছে এই বস্তু কিবা মজা দিয় কিন্তু আপুনি খালে কিয় ফিলিংছ কিহৰ ফিলিংছ মানে ফিলিংছটো লাহে লাহে মই নিজে উঠিলো দেখিছ উঠক ফিলিংছটো বাঢ়ি গ'ল সেইকাৰণে খাই দিলো আৰু
ও হৰি বোলে শুনিও কয় সৰ্বজনৰ মুহুৰা বচন হা বোলে এটা হাত দুটা মানুহ জেগাতে খতম কি দিছে কেকেটা আছে বেছি চেণ্টাৰ আছে নেকি এ নাই নাই পাৰে যাওক পাৰিম যাওক এইজনে আজি জমা হোৱা গম পালো আৰু সদাধিকা আহাই না মই কি পাপ কৰিলো কওকচোন মোক যে চবে পাপি পাপি কৈ আছিল মই পুণ্য কৰিম বুলি ভাবিলো কিন্তু আপুনি মোক কিয় ঘূৰি বহিল যে মোক ইমান বেয়া পায় নে ধৰি লওক মই পুণ্য কৰিম বুলি ভাবিলো আপুনি টাইমটো নিদিলে মোক কিন্তু এই কলিজাখন আপুনি চিনিলে পালে কিমান কি হৈছে অ কেকেটা কি হৈছে নাই এই কোনে ঘূৰাই থৈছে আমাৰ এই নাই নেকি কোনি আমাৰ ল'ৰা আজি নাই আহা আমাৰ ছাৰৰ কথা কৈছে আজি তহঁতে ছাৰ বুলিহে মাতে আপুনি ছাৰ বুলি নামাতে এই মুহূৰ্তৰ পৰা মই নেমাৰো নামাতিবই এতিয়া ছাৰ নাইতো মই ডালে ডালে এজনী পাতে এজনী আকুহি গালৰ মঙহ উঠাই আনিব এজনী কথা নকব মনিব নাইতো সেইকাৰণে এৰাল চিকা ছাগলীটোৰ নিচিনা হৈছে গুলি মাৰা নাই তোৰ মনিব ঘৰত ফোন কৰা নাই মোলৈ জান আহিবলৈ সাহ কৰা নাই তাই মুকুতাডালে ফোন কৰে ঘৰলৈ আহিবলৈ দে পিকনিক খাবলৈ নিম বুলি কৈ তাক পিটন দিম লক লক শুন মনিব মাজত নোসোমাবে দে হা কোৱা গাৰো অকণমান বেয়া চৰ্দি লাগিছে কেতিয়া আহিবা দে আহিবা দে এয়া পিটন পিকনিকত নি কাৰ ফোন মনিব মনি যদি ফোন দে মোক এতিয়া গম নোপোৱা এক্টিং কৰিবলৈ আহিছে এজনীয়ে চব বুজিবা এজনীয়ে বোলো হেই বাইলোক লুংটো থাকিলেই হ'ল এবাৰ আমি চবে মিলি বাপেৰৰ বিয়াখন পাতি দিম হ'ব ব'লক